সাইকেল হানো রই সেন্ডাল কেইকার পরে ওরে আরে রে কি করছে সুদা আর কি করবি দোকানটায় আসু এই চাকরি খোঁজ জ্বলালো এইমাত্র আজি দোকান খোলাত দেরি হল র দে বসুন বহ বাকি তোর দোকান পাতি কেনে চলি আছে আছে দে ভাই চলি টুকটাক পিছে তই দেখোন বহুত দিন করে দালি কেয়া ইমান দিন খবৰে নাই তো কি কৰি আছিলি এই নকবি দে আর একেদিন আর বহুত ব্যস্ত কথারও কাম চামতো লাগি আছো না সেইটো কাৰণতে আৰু বহুত ব্যস্তই ঠিকে আছে দে আৰু এতিয়া তোৰ আৰু খেতিৰ চিজন অলপ লাগবেও লাগব দেচোন দেউতাৰিকো সহায় কৰি দিব লাগব বয়স হ'ল নে না তোৰ অলপ বয়স হ'ল তো এতিয়া এই ৰ হেৰি তই 26,000 চাকৰি যে হৈছিল 26,000 চাকৰিৰ ৰিজাল্ট কি হ'লে তোৰ কিনো হ'ব এনচাৰ গোটাই লিখছিলো তথাপিও ভাল নহয় তই এনচাৰ লিখছিলি তথাপিও তোৰ ভাল নহ'ল কিয়বা ভাল নহ'ল আমাৰ কিন্তু গাঁৱৰ এই নিংনিয়াৰ পুতকৰ এইবাৰ ভাল হ'ল পালা সি চাকৰি হেৰিত পাইছিল এইটো কি বুলি কয় এই PNDত পাইছিল কিবা শুনছোঁ আৰু জইনিং কৰা নাই দিছে মোৰো ভাল হ'লে ৰ কিন্তু আমি জেনেৰেল কাষ্টমাৰ না এতিয়া নিম্নে SC কাষ্টমাৰ মানুহ সিহঁতক নাম্বাৰ কমতে হৈ যায় সেইকাৰণে পাছি আৰু ইয়াতে কি কৰিবি ভাই মোৰোতো সেইকাৰণে ন সেইকাৰণে এই দেউতাই লাষ্টত এই দোকানখন কৰি দিলে বুজি পাইছে এতিয়া ইয়াতেই বহি আছোঁ আৰু চেল হওক নহওক আৰু কি কৰিবি উপায়টো নাই আৰু বেলেগ কাম কি কৰিবি এতিয়া চৰকাৰে আৰু এইগিলা তোৰ এই জেনেৰেল মানে এইটো কাষ্ট চিষ্টেমটো যেনে ধৰ OBC SC জেনেৰেল এইগিলা তাৰমানে আৰু উঠাব লাগে এইগিলা উঠিলেই যদি তোৰ মোৰ দৰে চলি চাকৰি পাওঁ এতিয়া চা আমি এতিয়া দোকানত বহি থকা মানুহ হয়নে দোকানত বহি থকা মানুহ আমি ধৰ এতিয়া পঢ়াৰো ইমান টাইম নাপাওঁ এপ্লাই কৰোঁ কৰি পেলাই তোৰ সেই হ'ল পৰীক্ষাত ধৰ ক'ৰবাত 20-25 দিন নাই পঢ়িলোঁ আৰু দোকানৰ পৰা গেলোঁ দোকানত তোৰ থাকিলেতো বহিব নোৱাৰা জানা তই আহিলি কোনোবা আহিল কাষ্টমাৰ আহে কিন্তু তোৰ মানুহ বহিব নোৱাৰে তোৰ সেনেকৈ নহয় গতিকে তোৰ তথাপিতো ধৰ 70-80 নম্বৰ ৰাখিব পাব বা 170-80 পালিও নাপাওঁ জেনেৰেল কাৰণে গতিকে কাষ্ট চিষ্টেমটো যদি উঠোই তেতিয়াহে যদি চাকৰি পাওঁ ইচ্ছা এনে নাপা এনে মই আৰু আশা বাদেই দিছোঁ দে এইটো কথা তই মই উঠাবা ক'লে কি হ'ব চৰকাৰেহে কৰিব যি কৰে সেইটোতো কথা তই মইনো কি কৰিম চৰকাৰে কৰিব যি কৰে এইটো কথা হ'ল জানা আজিৰ যুগত বহুত ভাল চলি আছে পঢ়া শুনা কিন্তু তোৰ এই কাষ্টটোৰ কাৰণে এই জেনেৰেল কিবা এইগিলাৰ কাৰণে চাকৰি পাব গতিকে এইগিলা আৰু উঠাব লাগে আৰু তোৰ চাকৰি কোনোবাই পাইছে যদি আমাৰ জেনেৰেলো কোনোবাই চাকৰি পাইছে যদি তোৰ সেই পইচা দিয়ে বেছি পইচা দিব লাগে 8 লাখ 9 লাখ 10 লাখ বাপা বজাৰত দৰে মাছৰ বজাৰত দৰে দাম চৰকাৰী চাকৰি কি কৰিবি তই আৰু হাতৰ মানুহ থাকিবই লাগিব হাতৰ মানুহ নলি তই উপায় নাই আমাৰ তো নাই ভাই কপালত বংশটো এনেকুৱা ডাঙৰ মানুহ নাই পইচাও নাই পইচাটোকে এই এনেকৈ চলি থাকিব লাগিব তাকেইটোৱে তইতো পঢ়া শুনাত ভালে হৈছিলি ভালকৈ MA পাছো কৰিলি এতিয়া দোকান বহি আছা নকবি দে আৰু ভাগ্যত যি আছে তাকে হ'ব দে আৰু এইগিলা আৰু মই আৰু ভাবি থকা বাদেই দিছোঁ দে চাকৰি বাকৰি আশা বাদ দিছোঁ আৰু ভাগ্যত যি আছে আৰু কপালত আৰু তাকে হ'ব পিছে এইগিলা যি আৰু কিবা কিবি খোলা দি আছে এপ্লাই কৰিছা নে তই এপ্লাই কৰি আছোঁ ৰ এপ্লাই কৰা মই এৰা নাই এপ্লাই চবতে মাৰি আছোঁ যিমান চলিছে চবতে দি আছোঁ কথা হ'ল কি কেতিয়াবা থাকিব আছে যদি লাগিব আৰু চাকৰি পাম আশা মই এনেকৈ কৰা নাই কপালত আছে যদি পাম আৰু বয়সো আৰু বেছি দিন নাই আৰু চৰকাৰী চাকৰি এপ্লাই কৰিব নোৱাৰোঁ বয়স গ'লেই এতিয়া কথা হ'ল কি তোৰ যদি আৰু নহয় লাষ্টত দোকান দি কিবাকৈ টুকটাক চলি থাকিম দে আৰু বাকী গেল নেকি হেৰি বাকী তই কিবা কৰি আছা নেকি নে এতিয়া তই এনেকৈ হেৰি এনেকৈ সাৰ হৈ আহে আগৰ দৰে সাৰ হৈ কৰি আছা হা কৰিছোঁ দে সৰু সুৰাকৈ কিবা কিবি কাম এই ক'ৰবাত পালি এনেকুৱাকৈ কৰোঁ আৰু ৰ তই কি কৰি আছা কিবা সোমাইছা নেকি সেইকাৰণে বহুত দিন দেখা নাই কি সুধি পাইছা তই এই আছোঁ ৰ দোকান এখন খুনাই আছোঁ আমাৰ এতিয়া তইতো জানাই আজি ইমান পঢ়া শুনা কৰিও আজি বেলেগতো কাম কৰিব লগা আছে নাই ঘৰৰো অৱস্থা বেয়া দেউতাও নলয় বয়স হৈছে কৰি আছোঁ দে আৰু তোক তাককৈ কিবাকৈ সেইকাৰণে তোৰ দোকান আহিব পৰা নাছিলোঁ আজি বন্ধ সেইকাৰণে আহিলোঁ আৰু একবাৰ এপাক মাৰবা ঠিকে আছে দে একো নহয় দেই কৰি যাই থাক বেলেগ আৰু নহয় কি কৰিবি আৰু চাকৰি সেইটো নাহে আৰু কিবা তোৰ কৰি চলিবই লাগিব না ঘৰখনো চাব লাগিব কৰি থাক হেল্ল' ভণ্টি কওঁ দে মায়ে মাতিছে নেকি দে যাই আছোঁ দে এই ৰেন মাতিছে ঘৰৰ পৰা ফোন পাতিছে দে যাওঁ দে যাবি নেকি
হে যা বাৰু কি ক'ম আৰু তোৰ বৰ ব্যস্ত হৈ গেলি মানুহ ঐ এটা কাম কৰিবি গুড ল কেৰম খেলবা আহিবি আমাৰ এটা বঢ়িয়া কেৰম চলে লৈ আহিছো হেৰি এইটো মহন্ত বিপুল ভূপেন এনেকা আহে মিঠু আহে বঢ়িয়া কেৰম বাজি চলে আমি বাজি আছি নেখাওঁ দিছোঁ আহিবি যা বাৰু আৰু কি ক'ম নে কি মই ময়ো কম কৰিম যা একবাৰ মৰঞ্জনত যাম এই দে হ'ব দে আহো বাৰু মই গুড লাইন দে ৰে আজি তোৰ লগত মই যাম মৰঞ্জনাত যা দে বাই জীৱনত চাকৰি নহ'লেও চলিব পাৰি চাকৰি যে জীৱনৰ সকলো সেইটো কথা নহয় ভগৱানে যি দিছি যি পাইছোঁ তাতে সন্তুষ্টি থাকিব লাগে তাতে সুখী হৈ থাকিব লাগে হে প্ৰভু তুমি এনেকৈ সদায় চাই থাকিবা আৰু কৃষ্ণ